নমস্কাৰ পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ মোৰ মেৰিলিন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে আছে আৰু নিশ্চয় কুশলে আছে। আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে বাৰু জানেনে ৰাম, দেৱী সীতা আৰু লক্ষ্মণে যেতিয়া 14 বছৰ বনবাস গৈছিলে, সেই 14 বছৰ বনবাসত যে লক্ষ্মণে কোনো খাদ্য গ্ৰহণ কৰা নাছিলে আৰু তেওঁ খোৱা নাছিলে, সেই বিষয়ে জানেনে? নিশ্চয় নাজানে, কাৰণ সেই বিষয়ে স্বয়ং প্ৰভু ৰামেও জনা নাছিলে। গতিকে আজি আমি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে লক্ষ্মণে সেই 14 বছৰনো কিয় বনবাস কৰোঁতে একো খাদ্য গ্ৰহণ কৰা নাছিলে আৰু তেওঁ খোৱা নাছিলে। গতিকে বলক আমি পলম নকৰোঁ, এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। 14 বছৰ বনবাসৰ সময়ছোৱাত লক্ষ্মণে না কিবা খাইছিল না টোপনি গৈছিল। হয়, আপুনি ঠিকেই শুনিছে। আচলতে ইয়াৰ প্ৰধান কাৰণ কি আছিল? লক্ষ্মণে খোৱাও নাছিল, খোৱাও নাছিল। ইয়াৰ প্ৰকৃত ৰহস্য কি আছিল? সেই কথা জানিলে হয়তো আপোনাৰো চকু পানী ওলাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবলৈ নাপাহৰিব। যেতিয়া লংকাৰ ৰজা ৰাৱণক বধ কৰি প্ৰভু শ্ৰীৰাম, মাতা সীতা আৰু লক্ষ্মণ অযোধ্যালৈ উভতি গৈছিল, তাৰ কিছুদিনৰ পিছত প্ৰভু শ্ৰীৰাম আৰু ভাতৃ লক্ষ্মণ কোনো এঠাইত বহি আছিল। ঠিক সেই সময়তে আগষ্টমুনি শ্ৰীৰাম আৰু লক্ষ্মণৰ কাষলৈ আহিল। তাৰপিছত ভগৱান শ্ৰীৰাম আৰু আগষ্টমুনিয়ে লংকাত চলোৱা আক্ৰমণৰ প্ৰসংগত কথা পাতিছিল আগষ্টমুনিৰ লগত। প্ৰভু শ্ৰীৰামে আগষ্টমুনিক ক'লে যে মই ৰাৱণ আৰু কুম্ভকৰ্ণৰ দৰে দুই বীৰক বধ কৰিলোঁ আৰু ভাতৃ লক্ষ্মণেও ইন্দ্ৰজিৎ আৰু অনেক শক্তিশালী যোদ্ধাক বধ কৰিলে। তেতিয়া আগষ্টমুনি প্ৰভুৱে শ্ৰীৰামক ক'লে, হে ৰঘুপতি, ৰাৱণ আৰু কুম্ভকৰ্ণৰ মহাপৰাক্ৰমী বীৰ আছিল, তাত কোনো সন্দেহ নাই। কিন্তু তেওঁলোকতকৈ পৰাক্ৰমী বীৰ আছিল ইন্দ্ৰজিৎ, যাক লক্ষ্মণৰ বাহিৰে আৰু কোনেও মাৰিব পৰা নাছিল। সকলোতকৈ পৰাক্ৰমী বীৰ ইন্দ্ৰজিৎক কেৱল লক্ষ্মণেহে বধ কৰিব পাৰিলে। ইয়াৰ পিছত যেতিয়া আগষ্টমুনিয়ে এইদৰে কয় শ্ৰীৰামৰ আগত লক্ষ্মণৰ প্ৰশংসা কৰিছিল, তেতিয়া প্ৰভু শ্ৰীৰামে খুবেই প্ৰসন্ন হৈছিল। কিন্তু প্ৰভু শ্ৰীৰামৰ মনত সেই সময়ত এটা কথা বৰকৈ আমনি কৰিছিল, কাৰণ আগষ্টমুনিয়ে কৈছিল যে লক্ষ্মণৰ বাহিৰে ইন্দ্ৰজিৎক বধ কৰাৰ কাৰো সামৰ্থ্য নাছিল, কেৱল লক্ষ্মণহে ইন্দ্ৰজিৎক মাৰিব পাৰিছিল। এই কথাটোৰ ৰহস্য জানিবলৈ প্ৰভু ৰাম বহুত উৎসুক হৈ পৰিল আৰু ৰামচন্দ্ৰই আগষ্টমুনিক ইয়াৰ কাৰণ সুধিলে। তেতিয়া আগষ্টমুনিয়ে প্ৰভু শ্ৰীৰামক ক'লে, প্ৰভু ইন্দ্ৰজিৎ এই বৰদান লাভ কৰিছিল যে ইন্দ্ৰজিৎক সেইজনেহে বধ কৰিব পাৰিব যিজনে 14 বছৰ ধৰি কোনো ধৰণৰ ভোজন গ্ৰহণ নকৰাকৈ 14 বছৰ টোপনি নমৰাকৈ থাকিব পাৰিব। আৰু এনে এজন বীৰ একমাত্ৰ লক্ষ্মণেই আছিল, যি 14 বছৰ একো খোৱাও নাছিল আৰু তেওঁ খোৱাও নাছিল। প্ৰভু, আপোনালোকৰ 14 বছৰ বনবাসৰ কালছোৱাত লক্ষ্মণে এদিনো টোপনি মৰা নাছিল আৰু এদিনো একো আহাৰ গ্ৰহণ কৰা নাছিল। আগষ্টমুনিৰ মুখৰ পৰা এই কথা শুনি ভগৱান শ্ৰীৰাম আচৰিত হৈ গ'ল আৰু শ্ৰীৰামে ক'লে, ভাতৃ লক্ষ্মণ, এয়া কি শুনিছোঁ? আমিতো তোমাৰ বাবে প্ৰতিদিনেই ভোজন আগবঢ়াইছিলোঁ, কিন্তু 14 বছৰ তুমি এদিনো ভোজন কৰা নাছিলা। ইয়াৰ ৰহস্য কি? তুমি যদি সঁচাই এদিনো ভোজন কৰা নাছিলা, তেন্তে তোমাৰ বাবে আগবঢ়োৱা ভোজন তুমি কি কৰিছিলা? লক্ষ্মণ, তুমি মোক আজি সকলো কথা বিৱৰি কোৱা। প্ৰভু শ্ৰীৰামৰ কথা শুনি লক্ষ্মণে ক'বলৈ ধৰিলে, দাদা, 14 বছৰ বনবাসৰ সময়ত আপুনি আৰু মাতা সীতাই যিটো জুপুৰিত নিশা কটাইছিল, মই আৰু চাৰিওদিশে তাৰ পহৰা দি পাৰ কৰিছিলোঁ, আপোনালোকৰ সুৰক্ষা দিছিলোঁ। এবাৰ নিদ্ৰা দেৱীয়ে মোৰ চকুত টোপনি অনাৰ চেষ্টা কৰিছিল, তেতিয়া মই নিদ্ৰা দেৱীৰ বাণ মাৰি ভেটা দিছিলোঁ। অৱশেষত মোৰ ওচৰত হাৰ মানি নিদ্ৰা দেৱীয়ে মোক ক'লে যে লক্ষ্মণ, আজিৰ পৰা মই তোমাক কেতিয়াও আমনি নকৰোঁ, কিন্তু তোমাৰ ভাগ্যত থকা টোপনিখিনি মই আন কাৰোবাক দিবই লাগিব। তেতিয়া মই নিদ্ৰা দেৱীক মোৰ ভাগৰ টোপনিখিনি মোৰ পত্নী উৰ্মিলাক দিবলৈ ক'লোঁ। সেইবাবেই বনবাসৰ 14 বছৰ ধৰি উৰ্মিলাই সদায় শুই আছিল আৰু টোপনি নমৰাকৈ থাকিব পাৰিছিলোঁ মই। লক্ষ্মণে ক'লে, মই যেতিয়া খাবলৈ ফল মূল লৈ আহিছিলোঁ, তেতিয়া আপুনি সেইখিনিৰ 3 ভাগ কৰি এভাগ মোৰ বাবে আগবঢ়াই কৈছিল যে লক্ষ্মণ, এয়া লোৱা, এই ভাগ তোমাৰ।
কিন্তু আপুনি কোনোদিন মোক সেই ভাগ ফল বা আহাৰ খাবলৈ কোৱা নাছিল। আপুনি কেৱল লোৱা বুলিহে কৈছিল। গতিকে আপোনাৰ আজ্ঞা অবিহনে মই সেয়া কেনেকৈ খাব পাৰোঁ? দাদা, আপুনি আগবঢ়োৱা সেই ফলখিনি আজিও মই সযতনে ৰাখি থৈছোঁ। তেতিয়া শ্ৰীৰামে ক'লে, লক্ষ্মণ, সেই ফল মূল ক'ত জমা কৰি থৈছা? লক্ষ্মণে ক'লে, সেই ফল চিত্ৰকূটৰ এটা জুপুৰিত মই জমা কৰি থৈছোঁ। আপুনি যদি আজ্ঞা দিয়ে তেন্তে 14 বছৰ ধৰি জমা কৰি থোৱা ফল মূলখিনি মই আপোনাৰ ওচৰলৈ লৈ আহিব পাৰিম। তেতিয়া প্ৰভু শ্ৰীৰামে ক'লে, ঠিক আছে লক্ষ্মণ, সেই ফল মূলবোৰ ক'ত আছে ময়ো চাওঁ, তুমি ইয়ালৈ লৈ আহা। প্ৰভুৰ আজ্ঞামতে লক্ষ্মণে সমস্ত ফল আনি ৰামৰ সন্মুখত ৰাখি দিলে। ভগৱান শ্ৰীৰামে সেই ভাণ্ডাৰ দেখি আচৰিত হ'ল। তাৰপিছত প্ৰভু শ্ৰীৰামে ক'লে, লক্ষ্মণ, তুমি এতিয়া এই ফলবোৰ গণনা কৰা। ভগৱান ৰামে গণনা কৰিবলৈ কোৱাত লক্ষ্মণে সেই ফলবোৰ গণনা কৰিবলৈ ধৰিলে। গণনা শেষ কৰাৰ পিছত গম পোৱা গ'ল যে তাৰ মাজৰ 4 দিনৰ ফল মূল কমি আছিল। ৰামে ক'লে, লক্ষ্মণ, ইয়াততো 4 দিনৰ ফল মূল কমি আছে, তাৰমানে তুমি 4 দিন ভোজন কৰিছিলা। তেতিয়া লক্ষ্মণে ক'লে, নাই দাদা, গণনাত 4 দিনৰ ফল মূল কিয় কমকৈ ওলাইছে শুনক। যিদিনা আমি বনবাসৰ বাবে গৈছিলোঁ সেইদিনা আমি পুৱাতেই ওলাই গৈছিলোঁ আৰু সেইদিনাই আপুনি গোটেই দিনটো ভোজন কৰা নাছিল। আপুনি যিহেতু সেইদিনা ভোজন কৰা নাছিল, গতিকে আপুনি মোকো ভোজন আগবঢ়োৱা নাছিল। দাদা, যিদিনা আমি চিত্ৰকূটত আছিলোঁ আমাৰ ওচৰলৈ দাদা ভৰত আহিছিল আৰু দাদা আমাৰ পিতৃৰ মৃত্যুৰ খবৰ দিছিল। সেয়ে আমি সকলো দুখত আছিলোঁ। সেইদিনাও আপুনি কোনো ধৰণৰ ভোজন গ্ৰহণ কৰা নাছিল, সেইবাবে আপুনি মোকো ফল মূলৰ ভাগ আগবঢ়োৱা নাছিল। ইয়াৰ উপৰিও আপুনি যিদিনা মৃগ চিকাৰৰ বাবে গৈছিল সেইদিনা মাতা সীতাৰ আদেশ মতে ময়ো আপোনাক বিচাৰি গৈছিলোঁ আৰু মাতা সীতাক এডাল ৰেখাৰ ভিতৰত আবদ্ধ কৰি গৈছিলোঁ। কিন্তু আমি উভতি অহালৈ মাতা সীতাক ৰাৱণে হৰণ কৰি নিছিল। সেই দুখতে আপুনি গোটেই দিনটো ভোজন কৰা নাছিল আৰু মোকো ফলৰ ভাগ আগবঢ়োৱা নাছিল। চতুৰ্থ দিনাই মোক আক্ৰমণ কৰিছিল। সেইদিনা মই আপোনাৰ কোলাত নিথৰ হৈ পৰি আছিলোঁ আৰু হনুমানে মোৰ প্ৰাণ কঢ়িবলৈ সঞ্জীৱনী আনিবলৈ গৈছিল। সেইদিনাও আপুনি একো আহাৰ গ্ৰহণ কৰা নাছিল। গতিকে আচলতে বনবাসৰ সময়ত 4 দিন নহয়, মুঠ 7 দিনহে প্ৰভু শ্ৰীৰামে ভোজন কৰা নাছিল। 3 দিনৰ কথা ৰামচন্দ্ৰই আগবঢ়াই জানিছিল, কাৰণ লংকাত আক্ৰমণৰ বাবে যেতিয়া সাগৰত সেতু বন্ধা হৈছিল তেতিয়া একেৰাহে 3 দিন প্ৰভু শ্ৰীৰামে সাগৰক সংগ দিবলৈ প্ৰাৰ্থনা কৰিছিল। গতিকে এই 3টা দিনত প্ৰভু ৰামে ভোজন কৰা নাছিল। এইদৰে লক্ষ্মণৰ মুখৰ পৰা কথাবোৰ জানি প্ৰভু শ্ৰীৰাম আৱেগিক হৈ পৰিল। 14 বছৰ বনবাসৰ সময়ত লক্ষ্মণে যি ত্যাগ স্বীকাৰ কৰিছিল সেই কথা জানি ৰামচন্দ্ৰৰ দুচকুৰে চকু পানী নিগৰি আহিছিল। প্ৰভু ৰামে চকু পানী নিগৰাই লক্ষ্মণক ক'লে, ভাই লক্ষ্মণ, মই তোমাৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ ৰম। তুমি 14 বছৰ খোৱা নাছিলা সেই কথা মই জানিছিলোঁ, কিন্তু তুমিয়েই মোৰ আৰু সীতাৰ বাবে 14 বছৰ ভোজন কৰা নাছিলা সেই কথা মই জনা নাছিলোঁ। লক্ষ্মণ, মই তোমাৰ এই ঋণ কেনেকৈ পৰিশোধ কৰিম? লক্ষ্মণ, মই আজি তোমাক বচন দিছোঁ যে দ্বাপৰ যুগত তুমি মোৰ জ্যেষ্ঠ ভাতৃ হ'বা আৰু মই তোমাৰ সৰু ভাই ৰূপে অৱতাৰ ল'ম আৰু তোমাৰ সেৱা কৰিম। গতিকে আপোনালোকে জানিলে নহয় যে লক্ষ্মণে 14 বছৰ বনবাসত কিয় খাদ্য গ্ৰহণ কৰা নাছিলে আৰু তেওঁ কিয় খোৱা নাছিলে। নিশ্চয় ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু সংখ্যক কথা হ'লেও জানিব পাৰিছে আৰু কিছু সংখ্যক হ'লেও উপকৃত হৈছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়, আৰু লগতে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো অতিকৈ ভাল পাইছে তেন্তে আপোনালোকৰ বন্ধুবৰ্গ আৰু ফেমিলি মেম্বাৰৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।